বদন বৰফুকনে 1817 চনত কোনজন মান ৰজাৰ সহায় লৈ পাটকাই পথেদি অসমত প্ৰৱেশ কৰিছিল? মান ৰজা বডুপায়াৰ। মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া সংঘটিত হৈছিল? 1817 চনত। 1817 চনত মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল? ৰামান গগৈ আৰু হাওবৰাৰ নেতৃত্বত। 1817 চনত বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত আহোম সৈন্যবাহিনী প্ৰথমতে কোনখন যুদ্ধত পৰাজিত হৈছিল? নামৰূপৰ ওচৰৰ খিলাজাৰীৰ যুদ্ধত। 1817 চনত বদন বৰফুকনৰ লগত মান সৈন্যৰ সৈতে অহা দুজন বিশেষ মানলিপিকাৰে মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা টকা দুটা কি কি? বৈশালী হুকং আৰু বৈশালী মুংডুন চুনখাম। বদন বৰফুকনে মান ৰজালৈ উপহাৰ হিচাপে পঠিওৱা ৰাজকন্যাগৰাকীৰ নাম কি আছিল? হেম আইদেউ। বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ৰাজমাও নুমলীয়ে ৰূপসিং চুবেদাৰৰ হতুৱাই হত্যা কৰিছিল।